হাই হেল্ল' গাইজ, আজি আমি উপস্থিত হৈছোঁহি নকছাৰী অঞ্চলৰ আগচমুৱা গাঁৱৰ এজন জাতীয় সংস্কৃতিৰ লগত জড়িত থকা প্ৰতিভাৱান ব্যক্তিৰ ওচৰত। বিহুৰ লগতে বিভিন্ন বাদ্যযন্ত্ৰ বনাব জানে, জীৱ জন্তু মাত মাতিব পাৰে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আপোনালোকক কি কৰে চব দেখাই আছোঁ, ভিডিঅ'টো চাই থাকক। কুকুৰে ভোকা আৰু কুকুৰে মানুহ দেখিলে কেনেকৈ ভোকে সোমাইছোঁ। ঠিক আছে। এবাৰ কুকুৰে যুঁজিব, দুটা কুকুৰ। জাতীয় সংস্কৃতিৰ লগত জড়িত থকা এইজনে সেইজন ব্যক্তি উমা বৰুৱা। এইবাৰ মেকুৰীয়ে কেনেকৈ যুঁজে আৰু কেনেকৈ মাত মাতি ঘূৰি ফুৰে সেইটোকে শুনাইছোঁ। ঠিক আছে। এইবাৰ যুঁজিব, দুটা মেকুৰী লগ লাগি পিন্ধি। আপোনালোকে দেখিলেই। তাৰপিছত এইবাৰ বজাৰলৈ নিতে কুকুৰাই কেনেকৈ দুখ পালে কান্দি যায় সেইটোকে সোমাইছোঁ। এতিয়া দেখিলে নহয় আপোনালোকে, এতিয়া আৰু কিবা কৰি দেখাব। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু কিবা পেপাৰ বজাই দিব লাগিব নেকি? দেখাই দিয়ক বজাই। দেখিছে এবাৰ পেপাৰ বজাব, আপোনালোকে শুনক ভিডিঅ'টো। দেখিছে ন কি কৰে সুধিছোঁ ৰ'ব। পাতখিলাই, আপুনি পাতখিলাই কি কৰে? এই পাতখিলাই কেঁচুৱা ল'ৰা কেনেকৈ কান্দে, এই জন্ম হৈ পিনি সেইটোকে সোমাবলৈ পাতখিলাই কুমলীয়া পাতখিলা। আপোনালোকে শুনক। আপোনালোকে দেখিলেই নহয়। আপুনি এইবোৰ কৰিবলৈ ক'ৰ পৰা শিকিছিলে? এইবোৰ দেখি শুনিয়ে শিকা। নিজে নিজে শিকা। আপুনি এইবোৰ কিমান চনৰ পৰা কৰিছিলে? কেতিয়াৰ পৰা এইবোৰ কৰিবলৈ আগবাঢ়িছিলে, আপুনি সক্ষম হৈছিলে? এই ল'ৰাৰ পৰাই এইবোৰ কৰিবলৈ শিকা। ঠিকে
ঠিক আছে আগতে বিহুৰ লগতো জড়িত আছিলে নি বিহুৰ লগত জড়িত আছিলোঁ আৰু নহ'লে আকৌ এইখিনি বনাব নোৱাৰি নহয় অঁ অঁ এতিয়া গগনা বনাই বজাই দেখুৱাইছোঁ অঁ অঁ মই দেখিছে ন আগতে বিহুৰ লগতো জড়িত আছিলে আপুনি বিহু কৰিছিলে কেনি আগতে বিহু দলত বিহু দলত নাই কৰা এনেই গাঁৱতে কৰিছিলোঁ অঁ অঁ এইবছৰ চাগে কৰিব বিহু নিশ্চয় এইবোৰ বহুত সামগ্ৰী বনাইছে এতিয়া সঁজুলি বয়সো হ'ল এতিয়া গা মোৰ নেনাচে নহয় অঁ অঁ বহুত সঁজুলি বনাই থকা দেখিছোঁ আপোনালোকে চাই থাকক মাতিয়ে সুতুলি বনাইছিলে সুতুলি আপোনালোকক বজাই শুনাব এতিয়া আপোনালোকে চাওক ভিডিঅ'টো এই আপোনালোকে শুনিলে সুতুলি বজোৱা এইবোৰ নিজেই বনাই নিজেও বজাব জানে আপোনালোকে চাগে মানে গম পোৱা নাই সুধিব লাগিব আপুনি কি বনাইছে মই গগনা বনাই আছোঁ অঁ এই বাঁহবোৰ কি কৰিবলৈ থৈছে এইবোৰ এইখিনি গগনা বনাবলৈ থৈছোঁ অঁ এইখিনি এয়া বাঁহী বনাবৰ কাৰণে থৈছোঁ অঁ আৰু এইকেইটা বাঁহী বনাই হৈ গ'ল এইকেইটা কমপ্লিট হৈ গ'ল অঁ আৰু এয়া মহৰশিং অলপ থৈছোঁ এয়া পেপাৰ ম'হৰ শিংবোৰ ক'ত পালে আপুনি এইবোৰ পাহাৰৰ পৰা সংগ্ৰহ কৰা পাহাৰৰ পৰা হয় গগনাবোৰ ইমান ক'লা ক'লা হৈ আছে যে এইবোৰ ধোঁৱা চাঙত দিয়া এইবোৰ অঁ এই কোনে নধৰিবৰ কাৰণে দিছোঁ অঁ এই বাঁহকেইটা কি কাৰণে আনি থৈছে এইকেইটা এইকেইটা গগনা বনাবৰ কাৰণে অঁ অঁ এইবোৰ পদুম ফুলৰ লেখীয়া কি বস্তু হয় এইবোৰ সেইটো হেৰি এইটো কাকৈ খনি অঁ আৰু ক'লা ক'লা মাটিবোৰ এইখিনি সুতুলি বনাবৰ কাৰণে আনিছোঁ আপুনি বেলপাত কি কাৰণে লৈছে এই বেলপাত এইটো বাঁহী বনাওঁতে তাৰ বাঁহী জোখ আছে জোখমতে বনাওঁ নহ'লে এনেই বাঁহী বাট ফুটাই পিনি এনেই বজাৰত উলিয়ালে নহ'ব নহয় অঁ আৰু এইবোৰ বিলেট চিলেট এইবোৰ কিহৰ কাৰণে থৈছে এইবোৰ প্লেট হৈছে গগনা বনাবৰ কাৰণে দৰকাৰ হৈছে অঁ এইটো স্ক্ৰুড্ৰাইভাৰৰ পৰা এইটো বটালি এটা বনাই লৈছোঁ অঁ এই গগনা এই হেৰিটো এই কলিটো এইটো কলি উলিয়াবৰ কাৰণে অঁ আল পাতিবৰ কাৰণে অঁ তাৰপিছত এইটো গজালৰ পৰা এটা হেৰি বনাই দিছোঁ ভঙা আপুনি ইয়াৰ উপৰিও বেলেগ কিবা জানে নেকি কৰিব অঁ ইয়াৰ পৰা জানো কিবা কিবি মাছ চাত উলিয়াব জানো অঁ আপুনি কৰি দেখাব নি কৰি দেখুৱাব পাৰিম অঁ অঁ প্ৰথমতে এই পাতে মই এই কেঁচুৱা ল'ৰা কান্দা তাত দেখুৱাইছোঁ অঁ অঁ তাৰপিছত কুকুৰে ভোকা আৰু কুকুৰে মানুহ দেখিলে কেনেকৈ ভোকে সেই সোমাইছোঁ ঠিক আছে এবাৰ কুকুৰে যুঁজিব দুটা কুকুৰ অঁ এইবাৰ মেকুৰীয়ে কেনেকৈ যুঁজে আৰু কেনেকৈ মাত মাতি ঘূৰি ফুৰে সেইটোকে বনাইছোঁ ঠিক আছে এইবাৰ যুঁজিব দুটা মেকুৰী লগ লাগি পিনি
আপোনালোকে দেখিলেই এয়া তাৰপিছত এইবাৰ বজাৰলৈ নিতে কুকুৰাই কেনেকৈ দুখ পালে কান্দি যায় সেইটোকে সোমোৱাইছোঁ। এয়া দেখিলে নহয় আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।